নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে অসমীয়া হেল্থ টিপছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম ইণ্ডিয়াছ বেষ্ট হেয়াৰ ৱাছ শ্বেম্পুৰ বিষয়ে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টোত লাইক আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, মানসিক ষ্ট্ৰেছ, প্ৰদূষণ আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ বিকল্পৰ ফলত চুলিৰ বহুতো সমস্যা হ'ব পাৰে। চুলি সৰাটো আটাইতকৈ সচৰাচৰ হয়। মই আজি আপোনালোকক এই ভিডিঅ'টোত 6টা হেয়াৰ ৱাছ শ্বেম্পুৰ বিষয়ে ক'ম, যি আপোনাক এই সমস্যাটোৰ সমাধান কৰাত সহায় কৰিব। বন্ধুসকল, এই আটাইকেইটা হেয়াৰ ৱাছ শ্বেম্পুসমূহ 100% কেমিকেল মুক্ত আৰু ভাৰতৰ কোম্পানীবোৰে প্ৰস্তুত কৰা। বন্ধুসকল, আপোনাৰ সুবিধাৰ বাবে মই এই আটাইকেইটা শ্বেম্পুৰ লিংকসমূহ তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপুনি ডেছক্ৰিপশ্যনত গৈ শ্বেম্পুকেইটাক অনলাইনৰ জৰিয়তে পাৰ্চেছ কৰিব পাৰিব। বন্ধুসকল, আমাৰ তালিকাত থকা ইণ্ডিয়াছ বেষ্ট টপ 6 হেয়াৰ ৱাছ শ্বেম্পুৰ ভিতৰত 6 নম্বৰতে কেমিকেল ফ্ৰী শ্বেম্পুবিধৰ নামটো হৈছে আভিন্তা নেচাৰেল হেয়াৰ শ্বেম্পু। এই শ্বেম্পুবিধ 100% প্ৰাকৃতিক বন ঔষধিৰে তৈয়াৰ কৰা। ই চুলি পৰিষ্কাৰ কৰে, চুলিৰ উজ্জ্বলতা আৰু শক্তি প্ৰদান কৰে। ইয়াত আমলখি ফলৰ গুড়ি, ৰিঠা ফলৰ গুড়ি, চিকাকাই ফলৰ পাউডাৰসমূহ আছে। এই পাউডাৰে চুলিৰ ৰঞ্জকতা বৃদ্ধি কৰে আৰু চুলিৰ সৌন্দৰ্য সংৰক্ষণ কৰে। এই শ্বেম্পুবিধ ব্যৱহাৰ কৰোঁতে আপুনি পানীৰ সৈতে মিহলি কৰি চুলিত প্ৰয়োগ কৰিব। লগতে এই শ্বেম্পুৱে চুলি সৰা কম কৰে, উফি নিয়ন্ত্ৰণ কৰে, মূৰৰ ছাল পৰিষ্কাৰ কৰে আৰু চুলিৰ ক্ষতি প্ৰতিহত কৰে। চুলি সৰাটো বছৰৰ যিকোনো সময়তে যিকোনো লোকক প্ৰভাৱিত কৰিব পাৰে। চাপ, পাৰিপাৰ্শ্বিক সমস্যা, দুৰ্বল চুলিৰ যত্ন আৰু বহুতো পৰিস্থিতিৰ বাবে আমাৰ জীৱনত আজিকালি চুলি সৰাটো সচৰাচৰ হৈ পৰিছে। আভিন্তা নেচাৰেল হেয়াৰ শ্বেম্পুৱে আপোনাৰ এই সমস্যা দূৰ কৰি দিব। বন্ধুসকল, আভিন্তা নেচাৰেল হেয়াৰ শ্বেম্পুত উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। ইয়াত আমলখি, ৰিঠা, চিকাকাই আৰু মেথি দানাৰ মিশ্ৰণসমূহ থাকে। আমলখিত ভিটামিন চি, ভিটামিন ই আৰু কেলছিয়ামৰ মাত্ৰা অধিক পৰিমাণে থাকে। আমলখিৰ নিয়মীয়া ব্যৱহাৰে ক্ষতিগ্ৰস্ত কোষবোৰ মেৰামতি কৰাত আৰু চুলিক অধিক ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। লগতে ৰিঠাত এণ্টিঅক্সিডেণ্টৰ ভৰপূৰ মাত্ৰা থাকে, যি আপোনাৰ চুলিৰ স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰিঠা অতি কাৰ্যকৰী চুলি পৰিষ্কাৰ কৰা বীজ, যি অণুজীৱ সৃষ্টি কৰা সংক্ৰমণ আঁতৰ কৰি আপোনাৰ মূৰৰ ছাল স্বাস্থ্যৱান ৰাখে। ৰিঠাৰ ব্যৱহাৰে আপোনাৰ মূৰৰ উফি নিয়ন্ত্ৰণ কৰে আৰু চুলিৰ বিকাশ তৎপৰ কৰে। খোজকঢ়াৰ ফলত মূৰৰ ছালৰ খজুতি হ'ব পাৰে আৰু অত্যাধিক ঘাম হোৱাৰ ফলতো মূৰৰ ছালৰ খজুতি হ'ব পাৰে। ৰিঠাই আপোনাৰ মূৰৰ ছালৰ খজুতি হ্ৰাস কৰাত সহায় কৰিব। আৰু চিকাকাইত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে, যি আপোনাৰ চুলিৰ বাবে উপকাৰী। ই চুলিৰ প্ৰাকৃতিক তেলবোৰ বাহাল ৰাখে আৰু সেইবোৰ উজ্জ্বল আৰু স্বাস্থ্যৱান কৰি ৰাখে আৰু চুলি শক্তিশালী কৰিও ৰাখে। চিকাকায়ে সংক্ৰমণ নিৰাময় কৰে, মূৰৰ ছাল শান্ত কৰে, চুলি সৰা নিয়ন্ত্ৰণ কৰে, উজ্জ্বল চুলি দিয়ে আৰু মূৰৰ উফি আঁতৰ কৰে। আৰু লগতে মেথি দানাই মূৰৰ ছালৰ সমস্যা যেনে চুলি শুকান হোৱা, চুলি পাতল হোৱা আৰু চুলি সৰা হ্ৰাস কৰা আদিৰ চিকিৎসা কৰে। আমলা, ৰিতা, চিকাকাই আৰু মেথি দানাই সকলো ধৰণৰ চুলিক ৰক্ষা কৰে আৰু বিভাজিত মূৰ, চুলি সৰা, উফি আৰু চুলি পকা প্ৰতিহত কৰাত সহায় কৰে। বন্ধুসকল, 5 নম্বৰ শ্বেম্পুবিধৰ নামটো হৈছে মহাগ্ৰ হাৰ্বেল অৰ্গেনিক হেয়াৰ ৱাছ শ্বেম্পু। এই শ্বেম্পুৱে চুলি পৰিষ্কাৰ আৰু চুলি সৰা বন্ধ কৰে আৰু চুলি পকা প্ৰতিহত কৰে আৰু লগতে চুলি মিশুন কৰে আৰু শীতল আৰু আৰামদায়ক প্ৰভাৱ প্ৰদান কৰে। এই শ্বেম্পুবিধ 100% ৰাসায়নিক মুক্ত, ভেষজ আৰু জৈৱিক সামগ্ৰী। এই শ্বেম্পুবিধ ব্যৱহাৰ কৰোঁতে অলপমান পাউডাৰ পানীৰ লগত মিহলি কৰি চুলিখিনিত প্ৰয়োগ কৰিব। আপুনি ডাঙৰ দীঘল চুলিৰ বাবে দিনে দুবাৰকৈ প্ৰয়োগ কৰিব পাৰিব। আপুনি এই শ্বেম্পুৰে চুলি ধুওঁতে কোনো ফেন নাপাব পাৰে, কিয়নো কোনো ৰাসায়নিক পদাৰ্থ নাই এই শ্বেম্পুবিধত। কিন্তু এই শ্বেম্পুবিধ ব্যৱহাৰ কৰিলে আপুনি পৰিষ্কাৰ আৰু স্বাস্থ্যৱান চুলি পাব। বন্ধুসকল, এই শ্বেম্পুবিধত 8টা ঔষধি গুণৰ উপাদানসমূহ আছে, যেনে চিকাকাই, ৰিঠা, ব্ৰাহ্মী, আমলখি। এই শ্বেম্পুবিধে চুলি পৰিষ্কাৰ আৰু চুলিৰ স্বাস্থ্য ভালে ৰাখে, চুলি সৰা বন্ধ কৰে, চুলি পকা প্ৰতিহত কৰে, চুলি মসৃণ আৰু উজ্জ্বল কৰে আৰু শীতল আৰু আৰামদায়ক প্ৰভাৱ প্ৰদান কৰে। বন্ধুসকল, 4 নম্বৰ শ্বেম্পুবিধৰ নামটো হৈছে আৰ্থি চাপু শ্বেম্পু। এই শ্বেম্পুবিধ ৰিঠা, নাৰিকল গাখীৰ, এলোভেৰা, ভৃংগৰাজ, ৰোজমেৰী, আমলা, জবা ফুল, মেথি, ব্ৰাহ্মী, নিম, জজোবা তেল, এৰগন তেল, চাহ গছৰ অত্যাৱশ্যকীয় তেল, বনস্পতি তেল, ৰাইচ ব্ৰাণ তেল, সূৰ্যমুখী তেল, ঠাণ্ডা নাৰিকলৰ তেল, টিপা তিল তেল, চাপিত ঠাণ্ডা তেল আদিৰ মিশ্ৰণৰ সৈতে এই শ্বেম্পুবিধ প্ৰস্তুত কৰা হৈছে। এই শ্বেম্পুবিধে চুলিৰ লগতে ছালৰো যত্ন লয়। বন্ধুসকল, 3 নম্বৰ শ্বেম্পুবিধৰ নামটো হৈছে গলিচদা অল নেচাৰেল প্ৰবায়টিক শ্বেম্পু বাৰ। পৰিৱেশ প্ৰদূষণৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে হেয়াৰ কেয়াৰ আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।
দুৰ্বল আহাৰ, টাফ ষ্টাইলিং, ৰাসায়নিক চিকিৎসা আদিৰ ফলত আমাৰ চুলিৰ ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। এই কাৰণবোৰৰ বাবে আমাৰ চুলিৰ পুষ্টি হেৰাই যায়, যাৰ ফলত খুচকটা, উফি আৰু চুলি সৰা সমস্যাই দেখা দিয়ে। বন্ধুসকল, গলি ছডা অল নেচাৰেল প্ৰবায়টিক শ্বেম্পু বাৰ আপোনাৰ শুকান চুলিক পুষ্টি আৰু উজ্জ্বল কৰাত সহায় কৰে। আপোনাৰ চুলি মেৰামতি প্ৰক্ৰিয়া তীব্ৰ কৰে, যাৰ ফলত চুলিখিনি ডাঙৰ আৰু ৰেচমি হৈ পৰে। গলি ছডা অল নেচাৰেল প্ৰবায়টিক শ্বেম্পু বাৰ হৈছে আপোনাৰ চুলিৰ যত্নৰ ৰুটিনত এক উৎকৃষ্ট সংযোজন, যি আপোনাক আপুনি সদায় বিচৰা মতে সঠিক চুলি প্ৰাপ্ত কৰাত সহায় কৰে। যদি আপুনি শ্বেম্পু বাৰ ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ চুলিৰ চাপ বন্ধ কৰিব, যাৰ ফলত আপোনাৰ চুলিখিনি কম যত লাগি থাকিব, চুলিখিনি মসৃণ আৰু উজ্জ্বল হ'ব। বন্ধুসকল, এই শ্বেম্পুবিধত প্ৰবায়টিক চিৰামিক ৰিং, কেষ্টৰ অইল, এভেকাডো অইল, প্ৰবায়টিক্স ব্ৰাহ্মী পাউডাৰ, চিকাকাই পাউডাৰ, হিবিস্কাছ পাউডাৰ, নাৰিকল তেল, বিশুদ্ধ আৰু সংঘটিত পানী আদিৰ উপাদানসমূহ আছে। আৰু এই তেলত প্ৰাকৃতিক এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগালৰ গুণাগুণ উপাদানসমূহ আছে। আৰু ইয়াত ভিটামিন ই, খনিজ প্ৰটিন আৰু অমেগা আদিৰ উপাদানসমূহ আছে। বন্ধুসকল, অবিষাক্ত বাদাম তেলে চুলিৰ উজ্জ্বলতা আৰু মূৰৰ ছালক পুষ্টি প্ৰদান কৰে। চিকাকাই পাউডাৰে চুলি সৰা কম কৰে আৰু চুলিৰ উজ্জ্বলতা কঢ়িয়াই আনে। এই শ্বেম্পুবিধ 100% প্ৰাকৃতিক এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ফাংগাল শ্বেম্পু। ই আপোনাৰ চুলিক দুৰ্বল পুষ্টি, টাফ ষ্টাইলিং, ৰাসায়নিক চিকিৎসা আৰু পাৰিপাৰ্শ্বিক প্ৰদূষণৰ পৰা শুকান, ভঙুৰ আৰু ক্ষতিগ্ৰস্ত চুলি মইশ্চাৰাইজ কৰাৰ বাবে সহায় কৰিব। এই শ্বেম্পুবিধ ব্যৱহাৰ কৰোঁতে আপুনি আপোনাৰ তিতা হাতৰ মাজত ঘঁহি বা পানীৰ লগত মিক্স কৰি চুলিত প্ৰয়োগ কৰিব। যদি আপুনি শ্বেম্পুবিধ প্ৰয়োগ কৰোঁতে পৰ্যাপ্ত ফেনযুক্ত নহয়, তেতিয়াহ'লে আপুনি অধিক পানী যোগ কৰি প্ৰয়োগ কৰিব। বন্ধুসকল, 2 নম্বৰ শ্বেম্পুবিধৰ নামটো হৈছে জাষ্ট হাৰ্ব জয়া প্ৰ'টিন শ্বেম্পু। এই শ্বেম্পুত আমলা, জবাব, নিমৰ দৰে বন ঔষধি মিশ্ৰণসমূহ আছে। আমলখিৰ নিয়মীয়া ব্যৱহাৰে চুলিৰ ক্ষতিগ্ৰস্ত কোষবোৰ মেৰামতি কৰাত আৰু চুলি অধিক ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। লগতে জবাব ফুলে চুলিৰ শুষ্কতা, ভাঙনি আৰু ফ্ৰিজি প্ৰতিহত কৰাত সহায় কৰে। আৰু ইয়াত থকা এমিনো এচিডে আপোনাৰ চুলি শক্তিশালী কৰাত সহায় কৰে। আৰু নিমে চুলি সৰা আৰু ক্ষতি প্ৰতিহত কৰাত সহায় কৰে। মূৰৰ ছালৰ আৰ্দ্ৰতা বাহাল ৰখাত সহায় কৰে আৰু উফি প্ৰতিৰোধ কৰে। বন্ধ ছিদ্ৰবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু চুলিৰ বিকাশ বৃদ্ধি কৰে আৰু শুকান, কম পুষ্টিকৰ চুলি ৰখাত সহায় কৰে। এই শ্বেম্পুবিধক জৈৱিক আৰু বন্য তৈয়াৰ কৰা উপাদানৰ পৰা বিশুদ্ধ আৰু আয়ুৰ্বেদিক ফলাফল চালিত হিচাপে তৈয়াৰ কৰা হৈছে। ই চুলি আৰু ছাল দুয়োটাকে সুৰক্ষা প্ৰদান কৰে। এই শ্বেম্পুৱে সকলো ধৰণৰ চুলিৰ ডেণ্ড্ৰফ নিয়ন্ত্ৰণ কৰে। আৰু এই শ্বেম্পুবিধ আয়ুৰ্বেদিক চিয়া প্ৰ'টিন শ্বেম্পু আৰু মহিলা আৰু পুৰুষৰ বাবে প্ৰস্তুত কৰা হৈছে। এই আয়ুৰ্বেদিক শ্বেম্পুটোৱে আপোনাৰ মূৰৰ ছাল স্বাস্থ্যকৰ কৰি ৰাখে আৰু আপোনাৰ মূৰত শক্তিশালী চুলি গজাব। এই শ্বেম্পুৱে মূৰৰ ছালত তেল উৎপাদন নিয়ন্ত্ৰণ কৰে আৰু চুলিক দৃষ্টিমানভাৱে কোমল, সেউজীয়া আৰু কণ্ডিশ্যন কৰাত সহায় কৰে। এই শ্বেম্পুটোৱে ইয়াৰ প্ৰাকৃতিক pH ভাৰসাম্য নকৰাকৈ আপোনাৰ চুলি পৰিষ্কাৰ কৰে, স্বাস্থ্যকৰ উজ্জ্বলতা বজাই ৰাখি আপোনাৰ চুলিৰ ৰিং ম্লান হোৱাত প্ৰতিহত কৰে আৰু শক্তিশালী চুলি প্ৰদান কৰে। এই বনৌষধি এণ্টি ডেণ্ড্ৰফ শ্বেম্পু হৈছে ছালফেট আৰু পেৰাবিন মুক্ত শ্বেম্পু আৰু ই ডেণ্ড্ৰফ নিয়ন্ত্ৰণ কৰাত আৰু চুলি বৃদ্ধিত সহায় কৰে। এই শ্বেম্পুবিধ সকলো ধৰণৰ চুলিৰ বাবে উপযুক্ত আৰু এই শ্বেম্পুবিধৰ পৰিমাণ 35 ml আৰু ইয়াৰ দাম 124 টকা আৰু ইয়াৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। বন্ধুসকল, আমাৰ তালিকাৰ শেষৰ শ্বেম্পুবিধৰ নামটো হৈছে অসীম জীৱন ৰস মুক্তি গ'ল্ড হেয়াৰ ৱাছ শ্বেম্পু। এই শ্বেম্পুত নাৰিকল, চিকাকাই, ব্ৰাহ্মী, নিম, অৰ্জুন, ভিংৰাজ, বেলপাতৰ ৰস, আমলা, ব্ৰাহ্মী ৰস, নিম ৰস, গোলাপৰ ৰস আদিৰ দৰে ঔষধি গুণসম্পন্ন উপাদানসমূহ আছে। আৰু বন্ধুসকল, ইয়াত কোনো ধৰণৰ কৃত্ৰিম সুগন্ধি নাই। বন্ধুসকল, আজিৰ ভিডিঅ'টোত যিমানবোৰ শ্বেম্পুৰ বিষয়ে কোৱা হৈছে, এই সকলোবোৰ প্ৰডাক্ট ভাৰতৰ কোম্পানীবোৰে প্ৰস্তুত কৰা হয় আৰু সকলোবোৰ প্ৰডাক্টেই টক্সিন ফ্ৰী। কিন্তু এই শ্বেম্পুকেইবিধ ব্যৱহাৰ কৰোঁতে কিছু লোকৰ ক্ষেত্ৰত ভাল ফল পোৱা দেখা গৈছে আৰু কিছু লোকৰ ক্ষেত্ৰত সমস্যা হোৱাও দেখা গৈছে। কাৰণ সকলোবোৰ প্ৰডাক্টে সকলোবিলাক ব্যক্তিৰ লগত শ্বুট নকৰে। সেয়ে যিকোনো প্ৰডাক্ট ব্যৱহাৰ কৰোঁতে প্ৰথমতে 2-3 বাৰমান প্ৰডাক্ট গীত লগাই এটা টেষ্ট কৰি চাই ল'ব। বন্ধুসকল, টপ 6 হেয়াৰ ৱাছ শ্বেম্পুৰ আটাইকেইটাৰে লিংকসমূহ মই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপুনি ডেছক্ৰিপশ্যনত গৈ লিংকসমূহৰ জৰিয়তে শ্বেম্পুসমূহ পাৰচেছ কৰিব পাৰিব। বন্ধুসকল, টপ 6 হেয়াৰ ৱাছ শ্বেম্পুৰ বিষয়ে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদি এই ভিডিঅ'টো ভাল লাগিছে, লাইক কৰি দিবলৈ নাপাহৰিব আৰু লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।